हेलो बंधुসকল কি খবৰ আপোনালোকৰ আকৌ এবাৰ লৈ আহিছো আপোনালোকৰ কাৰণে এটা শিক্ষক পদৰ জব নোটিফিকেশন এইবাৰ জব নোটিফিকেশনটো আহিছে ইআৰডি ফাউণ্ডেশ্যন গুৱাহাটীৰ ফালৰ পৰা আৰু ইআৰডি ফাউণ্ডেশ্যন এটা এনজিঅ হয় আৰু এই ফাউণ্ডেশ্যনে বহুত কেইটা স্কুল কলেজ আৰু ইউনিভাৰ্চিটি ৰান কৰি আছে আৰু সেই সমূহ স্কুল কলেজৰ বাবে পদ পূৰণৰ বিজ্ঞাপন মুকলি কৰিছে সো কোনকেইটা বিভাগৰ পদ মুকলি হৈছে আৰু ইয়াৰ বাবে কি কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বয়সৰ সময়সীমা কিমান দিয়া আছে আৰু ইয়াৰ বাবে দৰমহাৰ নিৰিখ কিমান হ'ব এই সকলো কথাই মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব সো আপোনালোকে ইয়াতে দেখা পাইছে ইআৰডি ফাউণ্ডেশ্যন ফালৰ পৰা এই বিজ্ঞাপন মুকলি হৈছে আৰু বিশেষকৈ এই জবসমূহৰ লোকেশ্যন হ'ব আপোনালোকৰ বৰাক ভেলীত সো আপোনালোকে দেখা পাইছে যে ইয়াতে যে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিজ্ঞাপন মুকলি হৈছে আৰু কিছুমান পাৰ্টিকুলাৰ সাবজেক্ট ইয়াতে ধৰি দিছে যে ফিজিক্স ম্যাথমেটিক্স পলিটিক্যাল সায়েন্স ইংলিশ সায়েন্স সোশ্যাল সায়েন্স এণ্ড আইটি এইকেইটা পাৰ্টিকুলাৰ সাবজেক্টত আপোনালোকৰ যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট থাকে তেনেহ'লে আপোনালোকে এই পদৰ বাবে আবেদন কৰিব পাৰিব ইয়াতে কিন্তু উল্লেখ নাই যে আসলতে কিমান কেইটা পদ মুকলি হৈছে আসলতে এটো ভেৰি কৰিব পাৰে আসলতে দুটা থাকিব পাৰে পাঁচটা থাকিব 10টা থাকিব পাৰে ইয়াতে কিন্তু পাৰ্টিকুলাৰ এনেকুৱাকৈ উল্লেখ নাই ইয়াৰ কাৰণে আপোনালোকে দেখা পালেই আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ব লাগিব পাৰ্টিকুলাৰ সাবজেক্টত আৰু তাৰ লগতে বিএড থাকিব লাগিব আৰু যিসকল বন্ধু বান্ধৱীৰ অলৰেডি এক্সপিৰিয়েঞ্চ আছে টিচিং এক্সপিৰিয়েঞ্চ স্পেচিয়েলি CBSE স্কুলত সেইসকল কিন্তু বন্ধু বান্ধৱীক প্ৰিফাৰেঞ্চ দিয়া হ'ব সো ইয়াৰ পৰৱৰ্তী আপোনালোকৰ পোষ্ট ওলাইছে একাউণ্ট অফিচাৰৰ আৰু ইয়াৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি লাগিব বিকম পাছ উইথ এক্সপিৰিয়েঞ্চ ইন ৰিলেভেণ্ট ফিল্ড আৰু যদি এক্সপিৰিয়েঞ্চ থাকে আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে মাষ্ট বি ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব সেই পাৰ্টিকুলাৰ ফিল্ডত তাৰপিছত আছে তৃতীয় নম্বৰ পোষ্টত উল্লেখ আছে যে একাডেমিক অফিচাৰ বিচাৰিছে ইয়াতেও আপোনালোকৰ এলিজিবিলিটি লাগিব পোষ্ট গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন আৰ্টছৰ পৰা ছায়েন্সৰ পৰা কমাৰ্চৰ পৰা যিকোনো এটা ষ্ট্ৰীমৰ পৰা হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু কি দিয়া আছে হেভিং গুড কমিউনিকেশ্যন এণ্ড কম্পিউটাৰ স্কিল তাৰ ওপৰত ভাল কমিউনিকেশ্যন স্কিল লাগিব আৰু কম্পিউটাৰ স্কিল এছেঞ্চিয়েল বুলি ইয়াতে উল্লেখ কৰিছে নেক্সট ওলাইছে আপোনালোকৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ ইয়াৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব বেচেলাৰ ডিগ্ৰী আপোনালোকৰ ডিগ্ৰী পাছ থাকিলেও হ'ব আৰু তাৰ লগতে কম্পিউটাৰ স্কিল আৰু ফ্লুৱেঞ্চি ইন ইংলিছত ভাল ফ্লুৱেঞ্চি আপোনালোকৰ লাগিব তো এই চাৰি ধৰণৰ পদ মুকলি হৈছে আৰু ইয়াতে চেলাৰী কথা মেনশ্যন কৰিছে আপোনালোকে দেখা পাইছে 30,000ৰ পৰা 50,000 লৈকে আৰু সিৰিয়াল নম্বৰ 1 শিক্ষক পদৰ বাবে আবেদন কৰিব সেইসকলৰ দৰমহা হ'ব 30,000ৰ পৰা 50,000 লৈকে আৰু সিৰিয়াল নম্বৰ 2 আৰু 4ৰ কাৰণে দৰমহা নিৰিখ দিয়া আছে তো 20,000ৰ পৰা 30,000 লৈকে বেছ অন এক্সপিৰিয়েঞ্চ আৰু বিশেষকৈ আপোনালোকৰ এইটো ভেৰি কৰিব আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ওপৰত সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই ইয়াৰ বাবে আবেদন কৰিব পাৰিব আবেদনৰ প্ৰক্ৰিয়া আপোনালোকে ইয়াতে দেখা পাইছে যে আবেদন কৰিবলৈ আপোনালোকে কি কৰিব লাগিব ইমেইল কৰিব লাগিব এটা ৰিজিউমে ইমেইল কৰিব লাগিব এটা বায়োডাটা বনাব লাগিব আৰু এই যেটো আপোনালোকৰ জিমেইল দিয়া আছে ইয়াতে jobs.erdf@gmail.com আৰু এই জিমেইলত আপোনালোকৰ নিজৰ বায়োডাটাসমূহ বা ৰিজিউমে আপোনালোকে সেন্ড কৰিব লাগিব বিফৰ 17 অক্টোবৰ 17 অক্টোবৰৰ আগলৈকে আৰু শৰ্টলিষ্টেড কেণ্ডিডেট উইল বি কল্ড ফৰ ইণ্টাৰভিউ আৰু যদি আপোনালোকে সিলেক্ট হয় তেনেহ'লে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব সো এয়া আছিল আজিৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' সো ভিডিঅ'টোত আপোনালোকৰ কাৰণে এটা জব নোটিফিকেশ্যন লৈ আহিছিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু আগলৈকে এনেকুৱা জব নোটিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম